নমস্কাৰ সকলোকে এয়া পহিলা বহাগৰ দিনাই ভাটিবেলা গাঁৱৰ লগৰীকেইজনীৰ সৈতে হুঁচৰি মাৰিবলৈ যাব ওলালো ब्लॉग में मैं हूँ गाइस और गाइस इधर भी हम आरे एडिक्शन हम लोग पुलिस वाले ड्राइवर में अफ्रीका গোটেই গাঁওখনতে হুঁচৰি মাৰি শেষ হোৱাৰ পিছত আমি ইয়া উঠা পইচাখিনি হিচাপ কৰি ল'লোঁ আৰু আমাৰ যিহেতু গাঁওখন সৰু গতিকে এদিনতে হুঁচৰি মৰা হৈ গৈছে কালি যে আমি ৰাতি হুঁচৰি মাৰিছিলোঁ গাঁৱৰ ছোৱালীখিনিয়ে মিলি আৰু আজি এতিয়া আমাৰ খানা আছে দিনতে এতিয়া বলকচোন বাৰু ভিডিঅ'টো আৰম্ভ কৰোঁ মোৰ পিছত প্ৰথমৰ পৰাই ভিডিঅ'টো কৰা নহ'ল মানে একেবাৰে বজাৰ কৰাৰ পৰা আৰু এতিয়া এয়া খানা বনোৱা আৰম্ভ কৰোঁতেহে ভিডিঅ'টো কৰিছোঁ আৰু ভিডিঅ'টোত যে আপোনালোকে ল'ৰাবোৰক দেখিছে সিহঁতেও কালি হুঁচৰি মাৰিছিলে আৰু আজি খানা খাইছে বেলেগ বেলেগকৈয়ে খাইছোঁ বাৰু আমি খানা আৰু এয়া হৈছে আমাৰ ফিল্ডৰ পৰিৱেশ আপোনালোককো অলপ দেখুৱাই দিলোঁ আৰু এয়া আমি খানা বনাই থকাৰ মাজতে খালোঁ জালমুড়ি মানে কি আৰু যিমান যি মিক্সাৰ আছে ইয়াতে চব ঢালিছোঁ এয়া যে আপোনালোকে বাঁহডাল পৰি থকা দেখিছে এইডাল বোলে লক্ষ্মণ ৰেখা দিছে সিহঁতে মানে সিহঁতো বোলে আমাৰ ফালে নাহে আৰু আমিও সিহঁতৰ ফালে যাব নোৱাৰোঁ পিছে এইবিলাক আমাৰ ধেমালিহে দেই ৰাইজ কথা বাৰু বাদ দিলোঁ এতিয়া বলক খানাত কি আছে চাওঁ এয়া চালাড বইল কণী এইফালে আকৌ আমাৰ মাংস হ'লেই এইফালে উতলি আছে আকৌ মাছ পিছে এটা কথা দেই ৰাইজ মাংসৰ কালাৰ কিন্তু ধুনীয়া হৈছে নহয় নে খানা হোৱাৰ লগে লগে সকলো খাবলৈ বহি গৈছে ৰ'ব আপোনালোকক মোৰ থালিখন দেখুৱাই আছোঁ আৰু এইখনে হৈছে আজি খানাৰ মোৰ থালিখন অলপ বাৰু চেডেলি বেডেলি হৈ আছে একো নাই বাৰু একেটা পেটতে যাব বাকী আজিলৈ ইয়াতে এৰিছোঁ নেক্সট এটা ভিডিঅ'ত পুনৰ লগ পাম বাই